Hello guys, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, তো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। আমাৰ ইয়াত আজিৰ পৰা ৰাস ষ্টাৰ্ট হৈছে। তো আজি হৈছে পূৰ্ণিমা, তো পূৰ্ণিমাৰ দিনাখন কি হয় কি কৰোঁ, তো মই আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। তো এতিয়া মই ওলাই মেলি ৰেডি আৰু শোভাযাত্ৰা আহিবৰ টাইম হৈছে। তো দেখা পাইছে এইবিলাক গোটেই মানুহ এইফালে দেখিছে গোটেই মানুহ। তো মই দেখাইছোঁ ভিডিঅ'টো অকণো স্কিপ আজিৰ নকৰাকৈ দিনটোতে চাই থাকিব। এনেকৈ শোভাযাত্ৰা কৰা হয় আৰু এইফালে মায়ে চাকি বন্তি দি আছে আৰু ভিতৰৰ মানুহখিনিও গোটেই আহি পাইছে। আৰু এতিয়া আমি সেৱা চেৱা কৰি আকৌ আমিও ৰাসলৈ যাম। দেখা পাইছে এইটো আৰু এইফালে চেলফি মাৰি আছে দেখা পাইছে। পাইছে বহুত বেছিয়ে মানুহ হৈছে আৰু চাউণ্ডটো ইমান হৈছে, মোৰ আৱাজ চাগে আপোনালোকে শুনাই নাপাব। তো আমি এতিয়া মন্দিৰত গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। তো এইখন হৈছে মেইন গেট। এই মেইন গেটখনৰ ভিতৰেৰে যাব লাগে। তো এতিয়া আমি আহি ৰাস পালোঁ আৰু ৰাসৰ মাজত মানে ধুনীয়াকৈ বিহু হুঁচৰি গাইছে। তো বহুত বেছি ভাল লাগিছে, এইটো পৰিৱেশ বহুত বেছিয়ে ভাল লাগিছে। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া ঘৰত আহি আছোঁ, এতিয়া ফ্ৰেছ হৈ লওঁ আৰু গধূলিলৈকে তো এতিয়া চাহ তাহ খাই ল'লোঁ আৰু আমাৰ ৰাস্তাৰ ফালে লাইট দিছে। তো কেনেকুৱা লাইট দিছে আপোনালোকক দেখাই আছোঁ। তো বলক এতিয়া এনেকুৱাকৈ মানে ৰাস্তাৰ পৰা গোটেই লাইট দি গৈছে ৰাসলৈকে। আৰু আমি গধূলি মানে ৰাসত যাম, তাতে শৰাই দিব লাগিব। তো ভিডিঅ'টো চাই থাকিব। তো এতিয়া আমি আহি আছোঁ আৰু এতিয়া পামেন যাই দেখিবলৈ পাইছোঁ। অলপ আগতে মই কৈছিলোঁ এইখন মেইন গেট হয়। এই মেইন গেটখনেৰে এতিয়া আমি যাই আছোঁ। যাই আমি ফাৰ্ষ্টতে আমি প্ৰসাদ দি ল'ম মন্দিৰত, দি চাকি বন্তি জ্বলাই লওঁ। তাৰপিছত চাকি বন্তি জ্বলাই ভিডিঅ'টো মই যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। তো বলক এতিয়া আমি চাকি বন্তি দি লওঁ। তো এতিয়া সেৱা চেৱা কৰি ল'লোঁ আৰু এইফালে চব কৰি আছে। বাহিৰৰ পৰা বহুত চাউণ্ড হ'ব কাৰণে মই ভইচত ক'বলগীয়া হৈছে। আৰু আজি ষ্টাৰ্ট হৈছে, গতিকে ইমানখিনি মই ভিডিঅ'ত দেখুৱাব পৰা নাই, কাৰণ আজি গোটেইখিনি কমপ্লিট হোৱা নাই। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো গোটেই ভিডিঅ' চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ঘৰ পালোঁ, ৰাতিও বহুত বেছি হ'ল। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।